ওয়েলকাম বেক টু মাই চেনেল। স্বাগতম জনাইছোঁ সকলোৱে আহিলৈ। এইডালে মোক ফটো চটো একো ভালকৈ মাৰিয়ে নিদিলে, কেমেৰাটো মিলাবও নাজানে ভালদৰে, কেনেকুৱা ফটো মাৰিলে। এনেই আহিলোঁ, ইমান দূৰ কষ্ট কৰি সাজি কাচি ফটো চটোটো মাৰি দিব নাজানিলেই ধুনীয়াকৈ গৈছোঁগৈ আৰু এতিয়া উভতি ঘৰলৈ। বেলেগ এদিনাখনে মাৰিমহি আৰু ভালকৈ আহি ফটো। তো ভিডিঅ'টো ইমানকণেই আছিলে আৰু আগলৈ পিছলৈ একো নাই। আজি ভিডিঅ'টো আজি আগলৈ পিছলৈ একো নাই। ইমানখন একেবাৰে গোটেইখন হাবিয়া জংঘলে আহিলোঁ পাৰ হৈ ফটো মাৰিবৰ কাৰণে, কিন্তু ফটো চটো একো মাৰিয়ে নিদিলে তাৰ বেলেগ এদিনাখন আহিম ফটো মাৰিবলৈ। আজি কাৰণে ইমান দূৰ খোজকাঢ়ি গৈ ভিডিঅ' চিডিঅ' বনাব একো নোৱাৰিলোঁ। ফটো বনাব নোৱাৰিলোঁ। তো এতিয়া ভৰ্তি ৰুমলৈ আহি গ'লোঁ আৰু চেণ্ডেল খুলি হাতত লৈ ল'লোঁ। এখন খোজকাঢ়োতে ভাগৰ লাগিলে, সাজি কাচি আহি কোনো কামত গুণেই নিদিলে, ফটোকপি ভালকৈ মাৰিব নোৱাৰিলে। কেমেৰামেন এজন ল'বহে লাগিব যেন পাইছোঁ আৰু ফটো চটো মাৰিবৰ কাৰণে। কাম নাইকিয়া হ'ল আৰু এজনৰ। ফ্ৰী ফায়াৰটো কেতিয়াকৈ বেন কৰি দিয়ে জানো, বেনো কৰি নিদিছে ফ্ৰী ফায়াৰটোৰ কাৰণে যত যি হৈছে হৈ আছে আৰু। আজি মোৰ দেওবাৰ দিন এনেই গ'ল। দিদি থকা হ'লে ভালে আছিলে, দিদিকে কৈ থাকিলোঁ হ'লে। কি কৰিব আৰু এতিয়া, ইয়াত তেনেকৈ লগৰ চগৰ বুলিবলৈও নাই ফটো চটো মাৰি দিবৰ কাৰণে। উপায় নাই আৰু। আহি থাক, এতিয়া নাহোঁ মই, নৰখোঁ। কি হ'ল ভিডিঅ'টো আজি ইমানেই আছিলে। কেনেকুৱা পালে জনাব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈ আহিছোঁ, পুনৰ লগ পাম এটি নতুন ভিডিঅ'লৈ। আজিলৈ বাই বাই।